বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু ফিউচাৰা কুকৱেৰ একো নোকোৱাকেতো কিয় বাহিৰ কৰি দিব তাকে মই ভাবিছো কি আচৰিত কি আচৰিত মই ইমান ধুনীয়াকে কথাখিনি পাতিছো মই ইমান এটা ধুনীয়া ব্যৱহাৰ কৰিছো তাৰপিছত যে মোক গোটেই উলিয়াইছে সেইটোহে আচৰিত তই মোক শেষ কৰি দিলি তই খাই দিলি মোক বল জোৱাইক লৈ হ'ব এতিয়া বলক এইফালে হোৱাট কি কথা কৈছে এইবোৰ হয় এই কে বোলাজনে জেঠেৰ একো হৈ ড্ৰাইভিং লাইচেন্সৰ কাৰণে এক্সাম দিব আহিছিল জানেনে এইটো কিমান ডাঙৰ ক্ৰাইম কৈছে চাওকচোন হয় কথাটো যদি লাইভ হৈ যায় কিমান ডাঙৰ কথা হ'ব চাওকচোন বাৰু আপুনি আই এম এক্সট্ৰিমলি চৰি আপুনি বেয়া নাপাব আই উইল টেক একশ্যন ঠিক আছে নো প্ৰব্লেম অ'কে ৰাখিছোঁ ননচেন্স Oi, কি চেঞ্চ আৰে টেনচন মোৰ একো টেনচন নাই মোৰ টেনচন তোৰ টেনচন মই আকৌ কি কৰিব লাগে আপোনাৰ ঘৰত টেনচন হ'ব মোৰ ঘৰত কিয় টেনচন হ'ব আপোনাৰ চাকৰিটো যাব ওম শান্তি ওম শান্তি তই মোৰ চাকৰি খাই দেখুৱাবি মই তোৰ চাকৰি খাই দেখুৱাইছো চাই থাক চাকৰি খাবলৈ আহিছে ৰা বুলি কৈছো নহয় Shut up! Just shut up! কি হ'ল মানে একদম মনে মনে থাকক যা তহঁত যা লোকৰ কথা শুনিব নাপায় নহয় আপুনি ষ্টুপিড নেকি হা ষ্টুপিড কি কৈছে মই একো ধৰিব পৰা নাই আহকচোন ৰুমত পাতিম ৰ'ব মুকুতা দাৰ হৈ ড্ৰাইভিঙৰ এক্সাম দিবলৈ গৈছিল সেইটো কথা আৰে নীলাজৰ নিচিনা হাঁহিছে কিয় এইটো একেবাৰে চিম্পুল কথা ছাৰ এইটো চিম্পুল কথা মানে মুকুতা দাক ড্ৰাইভিং লাইচেন্স লাগে সি ব্ৰেক এক্সেলেটৰ ঢুকি নাপায় মই বোলো মই আপোনাক ড্ৰাইভিং লাইচেন্স আনি দিম মই এক্সাম দিম মাস্কখন মাৰি ল'ম 1000 টকা খাইছো আৰে আপুনি আকৌ হাঁহিছে যে আপুনি জানে নাই আপুনি কিমান ডাঙৰ ক্ৰাইম এটা কৰিব ওলাইছিল ঠগ হে কিমানে টকা খৰচ কৰি ভাড়াতীয়া পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়াই আছে মাক বাপেকে দেখোন লাখ টকা খৰচ কৰি নিজৰ পুতেকৰ কাৰণে ভাড়াতীয়া পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়ে আমি কৰিলে হে দুখেৰা সেইবোৰ মানুহৰ কাৰণে দিনে দিনে সমাজ ৰখাতলে গৈছে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিজে ধ্বংস কৰিছে সেইবোৰ মাক বাপেকে কিহত যেনেকে দুখী আপুনিও দুখী আপুনিয়ে যদি এইবোৰ কৰে আপুনি আপোনাৰ ল'ৰা ছোৱালী কি শিক্ষা দিব I am sorry, but নাই ঠিকেই কৈছে আপুনি ময়ো ধেমালিতে কেতিয়াবা লিমিট ক্ৰছ কৰি দিওঁ আচলতে মোৰ সন্তান নাই সেয়া ভগৱানৰ ইচ্ছা কিন্তু ছাৰ যদি থাকিলেহেঁতেন মই নিজ ইচ্ছাত সিহঁতক কেতিয়াও ধ্বংসৰ গৰা হ'লে ঠেলি নিদিলোহেঁতেন নিজৰ সন্তানক ধ্বংসৰ পথ দেখুৱাই দিয়াতকৈ মোৰ নিচিনা হোৱাই ভাল এৰা নকৰিব এইবোৰ কাম মোহন জোৱাই ই পুৰা শেষ কৰি দিলে মোক এই দ্বিতীয় ওচৰত গৈ ক'লে যে তুমি হেনো মোৰ হৈ পৰীক্ষা দিবলৈ গৈছা মোৰ মুখৰ পৰা ওলাই গ'লৈছা আৰু মই ধুনীয়াকে শান্ত শিষ্টকে বুজাই দিছো মানে এইটো কেনেকুৱা চৰ মাৰি থৈ গৈছে
দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তই হাতী সমান দাম হৰি আপুনি বলিয়া হল নেকি বাৰু কিয় এনেকে কিয় নাচি আছে ফূৰ্তিত কিহৰ ফূৰ্তিত গান গান গানটো বুজিছেনে আপুনি শুনিছে দুইটা শব্দবোৰ বুজা হলে আপুনি এনেকে নেনাচে কান্দিলে হয় তেতিয়াহ'লে কান্দি কান্দি শুনো সঁচাকে ফটুৱা মানি মানুহ মানুহবিলাকে মোক খেদি আহিছে ছাৰ কোনো নাই দেখোন ইয়াত নাই নাই ভালে হৈছে একো নাই দিয়ক আহিছো হা এনেও মই আপোনাৰ সেই ধনিয়া ফ্ৰী দিয়া মানুহ ল চব্জি বালা লৈ ল পাগল কেতিয়াবা দৌৰি আহি খুন্দা মাৰিবি কেতিয়াবা খোজকাঢ়ি আহি খুন্দা মাৰিবি মোক ডিভাইডাৰ পাইছ এই ৰাস্তাটোনো জাম কৰি কিয় থৈছে এখন বেহাবা পুছ থানা ৰাস্তা সদায় ফ্ৰী থাকিব লাগিছে ইয়াততো দৌৰা চলিয়ে থাকিছে তই দৌৰি আহিছিল নো কিয় মানুহে সোপা মোক দৌৰাইছে জীৱটো হাতত লৈ দৌৰি আহিছে মানুহ সোপা আকৌ কিয় দৌৰি আহিছে নাজানিছো আৰে মানুহ সোপা কিয় দৌৰি আহিছে নাজানো আকৌ তই এনেই দৌৰি দিলি মানুহ সোপাই যদি খোজকাঢ়ি মোক খেদাইছে তেতিয়াহ'লে মই খোজকাঢ়ি পলাইছো মানুহ সোপাই মোক দৌৰাইছে কাৰণে মই দৌৰি পলাইছো কিয় দৌৰাইছে সেইটো ইণ্টাৰপেণ্ট নাছে মানুহ সোপাই দৌৰাইছে মই দৌৰিছো সেইটোহে ইণ্টাৰপেণ্ট আছে আপুনি নাজানাকে ইমান জেৱা কিয় কৰি আছে এই পাগল কেইটা মানে এই চবৰ লগত থাকিলে ময়ো পাগল হৈ যাম आप चिंता मत कीजिए सब ठीक हो जाएगा हाँ हम सब ठीक है अच्छा माँ जी मैं आपको रात को फोन करूंगी ठीक है रखते हैं अभी नमस्ते শাহুৱাৰ লগতো অসুখ একে বিচনাত পৰি আছে কম্বিচন বেয়া নেকি বাৰু ভোজলে কিন্তু মোকো নিব লাগিছে কিহ ভোজ শাহুমাই ভোজ শাহুমাই আকৌ কেতিয়া ভোজ দিলে মই কেইদিনমানৰ পিছত পাতে যেন ভোজটো একে পাছৰতে একে খোৱা দাহতে মানুহ মাৰিয়ে পেলালি জন্ম ললে বোলে মৰিবই লাগিছে আকৌ যুক্তি চাটাৰ কৰহ চবি চব গালি পাওঁতে গম পাইছা ভোজলৈ নিয়া নেচেল চেল মানুহ চিনি পোৱা নাই তই মানুহ চিনি পোৱা নাই কি কৰে আৰে মই কেইদিন নাপাওঁ আপুনি ছোৱালী মানুহ ইনচাল্ট কৰিবলৈ আহিছ মোক ছোৱালী মানুহক ছোৱালী বুলি ক'লে ইনচাল্ট কৰা হয় নেকি মুখে মুখে কথা নকবি এক ঘুচা দিম প্ৰাণ পাই ওলাই যাব তোৰ আৰে মই কৰিলো কি মই ধনিয়া ফ্ৰী দিয়া মানুহ বল তোক বুজাই দিম বল ক'ত শহুৰৰ ঘৰলৈ আপোনাৰ শহুৰৰ ঘৰত গৈ মই কি কৰিম মোৰ শহুৰৰ ঘৰলৈ নহয় তোৰ শহুৰৰ ঘৰলৈ বল ঠিক আছে মই বিয়াই পতা নাই বিয়া পতা নাই বল তোক আজিয়ে বিয়াখন পতাই দিওঁ লয় মই আকৌ ধনিয়া ফ্ৰী দিয়া মানুহ বল এতিয়া বল কিবা এটা কাম দিয়া মোৰ হাত টিকটিকা আছে মালিচ দে বেছি জোৰে নিদিবি মোৰ চুলিবিলাক দেখিছই আৰু সৰিব নহলে ঘপককে আকৌ হাতখন বিষাইছে চা
আৰাম পাইছনে? এফালে 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 আৰাম পাইছনে? মজা দে ধুনীয়াকে মালিচ দে বহুত টেনচন মোৰ এচাতে দিম টোপনিয়াই পেলাম আৰু চা ক'ত চা এচাতে দিম আৰাম লাগি যাব কি হলনো বাইদেউ আৰে বাইদেউ বুলি মাতিছে যে আপোনাতকৈ কমে 20 বছৰ সৰু হম সেইটো হ'ব বাৰু মানে এই কেছটো নহয় চা মই কৈ আছো মই ধনিয়া ফ্ৰী দিয়া মানুহ মোক চোৰ চোৰ ক'বলৈ আহিছো একে ঘুচ মাৰিলে ন চাও ওম শান্তি 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 ওম শান্তি শান্তি ওম শান্তি শান্তি ঘৰখনৰ মংগল কুশল ওম শান্তি 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 ওম শান্তি 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 ঘৰখনৰ মংগল কুশল ওম শান্তি ওম তোকতো সিদিনা মই খেদি পঠিয়াইছিলো আকৌ আহিলি যে বৌ মই অন্তৰৰ পৰা ঘৰখন শুদ্ধি কৰি দিছো পায়ো ৰাতিপুৱাই মই ঘৰ শুদ্ধি কৰি থৈছো তই নকৰিলেও হ'ব মই বেছিকে শুদ্ধ কৰি দিছো বৌ তই যাবিনে পইচা পাতি নিবিচাৰিবি কিন্তু মই পইচা দক্ষিণা বিচাৰি অহা নাই বৌ মোক পিয়াজ দুটা দিয়ক কি আজিকালি দক্ষিণাৰ নামত মই আলু পিয়াজহে লওঁ যোনে যি দিয়ে আৰু বোপায়ো আজি এসপ্তাহ ধৰি মই পিয়াজৰ মুখেই দেখা নাই অ ৰঙা নে বগা নামটো কি তোৰ সাজু কি হলে সাজু হৈ আছে সোধা নাই অ নামটো ক এই সাজু নহয় সাজু ধনিয়া ফ্ৰীতে দিওঁ মই ও কি কৰ জবানী ৰঙালাও হসিনা পানী লাও মিলে जो केरला ভাজি খাও বেগেনা একে দীঘল দীঘল জিকানে লেসরা কি জানো মই কি জানো তই পটল পটল সবজি বিকো আকৌ একে শাকেৰে তই গান বনাই দিলিগে কি কৰিব আৰু মনটো ভাল লাগি থাকে আৰু থানা কিয় পালিহি মোক ইলিগেলি আনিছে ইংৰাজীও ক দুটা এটা কেতিয়াবা দি দিওঁ আৰু ইংৰাজী চবজি বেচো নহয় কি ইংৰাজী চবজি বেচ ব্ৰকলি ফ্ৰেঞ্চবিন কেপচিকাম ধনিয়া ফ্ৰী দিয়া মানুহ এ মাগুৰ তই তাৰ মানে আপুনি তাক টানি থানালৈ লৈ আহিছে হয় মানে কথাটো হ'ল নাই কথাটো আমি পিছত পাতিম মানে মই সুধিছো আপুনি এইটো ড্ৰেছ পিন্ধিছে যে মই মানে মৰ্নিং জগিঙত যাওঁ ফিগাৰ মেইনটেইন কৰো ফিগাৰটো ভাল মেইনটেইন কৰিছে হয় না এক্সাৰসাইজ কৰাটোতো ভালেই যদি আপুনি মৰ্নিং মৌজোলৰ লগত অকণমান নেমু পানী খাই দিয়ে এক্সট্ৰা ফেটটো গুচি যায় আপুনি এনে মানুহজনী বহুত কিউট থ্যাংক ইউ আৰু চকুকেইটা আপোনাৰ লাইক দিছ নাচিলা থ্যাংক ইউ এনে মনিবৰ লগত মোৰ চিনাকি আছে কথাটো আপুনি যে মোক ইমান ধুনীয়াকৈ প্ৰশংসা কৰিলে মনিবক কম এনে মনিবৰ লগত অকণ অকণ মোৰ চিনাকি আছে আপুনি যিখিনি ক'ব তাৰ পিছৰখিনি মই কম আপুনি যে পিয়াজ খোৱা নাই বুলি ক'লে পিয়াজ খোৱা নাই আমি আৰু দুখ লাগিছে তোৰ সিচুৱেশ্যনটো তেনেকুৱা মানে আগতে পিয়াজ কাটিলে চকু পানী ওলাইছিল এতিয়া দাম শুনিলে চকু পানী ওলাই তথাপিও যে কাৰোবাৰ অন্তৰ গলা নাই কাৰ যাৰ গলিব লাগে কাৰ অন্তৰ গলাৰ কথা ক'লে আকৌ এটা নতুন টেনচন দি থৈ গ'ল হলে হল হলে হল মাছে দিয়া মাংস দিয়া মু হলে হল হলে হল গোটেই বজাৰ কৰিলে
ধুনীয়া পাবা ফিৰিতে নকৰিবা দেৰি লৈ ল তাৰাতাৰি বাদ দিয়ক হলে হল চেল গলেই হল হলে তোকতো মই অথনি দেখা দেখা লাগে হয় সেইজন ময়ে ধুনীয়া ফ্ৰীতে দিয়া তই তেনেকে আহিছিলি কিয় মোক এগালমান মানুহে খেদি আহিছিল ছাৰ আৰু এইজনে খেদোৱা কাৰণে মই নিজে নিজে খেদা খাই আহিছো নাই 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 মানুহবোৰে তোক তেনেকে দৌৰাইছিল কিয় আলু 60 পিয়াজ 80 গাজৰ 120 কেজি এবাৰ দিয়ক হলে হল চেল গলেই হল হলে ঘোঁৰা তৰা মাই একদম ভিতৰৰ মাল মত্ৰ চব হিলি গৈছে হে মাইকী মানুহৰ এটা খোজতে আপোনাৰ এইটো অৱস্থা হয় ঘোঁৰা সেইজনী এলা পেচা মাইকী মানুহ নহয় তাই পাৰ্টছ বিলাক এছেম্বল মানে বিভিন্ন পাৰ্টছ মিলাই পেলাই সেই প্ৰডাক্টটো বনোৱা হৈছে তাইৰ কিছুমান পাৰ্টছে মাইকী মানুহৰ কিন্তু হাত দুখন মতা মানুহৰ এছেম্বল মাইকী মানুহ তাই এছেম্বল মাইকী মানুহ দালি আৰু ভাত এজোন খাই আছে তই দেখা নাই এয়া আলু পটল জিকা ভাত কেৰেলা পিয়াজ পটল তিয়হ ৰঙালাও পানীলাও কোনটো বস্তু দাম কম কওকচোন আৰু সেইবোৰৰ দাম মই কেনেকে কমাম মোক পিটন দি কি লাভ যিজনে দাম নিয়ন্ত্ৰণ কৰে তেওঁৱে দেখোন এচি ৰুমত শুই আছে দুবাল্টিংমান পানী মাৰি দিওঁ নেকি চাহ খাহ পাই যাব শ্লিপিং টেবলেট খাই শুই দিছে আচ্ছা বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু ফিউচাৰা কুকৱেৰ